নমস্কাৰ যোৰহাট টাউনলৈ বুলি ওলাইছিলোঁ আৰু তেনেকুৱাতে আহি পালে এটা পাৰ্চেল আৰু পাৰ্চেলটোত আছিলে দুবুৰ কাৰণে ব্ৰাছ কেইডালমান এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ খুব ধুনীয়া ব্ৰাছ কেইডাল ছিলিকনৰ হয় কোমল মিহি ব্যৱহাৰ কৰিবলৈও খুব ধুনীয়া বেবীৰ কাৰণে মানে খুব ধুনীয়া ইউজফুল হয় আৰু টাউনৰ পৰা আনিছিলোঁ স্পৰ্টিং দুটা তাকে তাক পিন্ধাই চাইছোঁ ডাঙৰ হয় নে সৰু হয় তাত যিহেতু তাক পিন্ধাই চোৱা নাই হোৱা ৰিটাৰ্ণ কৰিব লাগিব কিন্তু জোখতে হ'ল আৰু সি পিন্ধি একেবাৰে গাড়ীতহে পজ দিছে টাউনলৈ বুলি ওলাই গ'লে জিভাখনে কিবা স্পাইচি চটপটা খাওঁ বুলি ডিমাণ্ড কৰে আৰু সেয়ে ৰাজমাহ কাবুলী বুটৰ ঘুগুনি চপ খালোঁ আৰু এইখন যে দেখিছে আমাৰ সম্বন্ধীয় দাদা এজনৰ ফাষ্টফুড হয় যোৰহাটলৈ প্ৰায় 20 বছৰমান আগতেই আহিছিলে আহি ইয়াতে এওঁ ফাষ্টফুড এখন খুলিলে ভাল লাগে নিজৰ মানুহ এজন এনেদৰে সফল হ'লে বহুত বছৰৰ মূৰত লগ পালোঁ কথা পাতিলোঁ ভাল লাগিলে আৰু আমাক ৰুমত খাবলৈ বুলি চিকেন বিৰিয়ানী পেক